নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা নতুন ফানি ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা ঘণ্টা বটনটো দবাই দিব। তেন্তে বলক ভিডিঅ'টো আপোনালোকে এনজয় কৰক। বেয়া বোলা কেলা আৰু কাইটি দাঁত মাজাইতা কেনে পাইছা কেলা? তাতপৰটো ভাল 2 টকীয়া কলগেট তা 2 টাকাত কলগেট ইয়াত আছে নিমখ, আদা, হালধি, পিয়াজ, তেল আৰু 5 ফুৰণ মছলা। আৰু এই পৰিষ্কাৰ দাঁতবোৰক কৰি পেলাই একেবাৰে বিমল পান মছলা খোৱাৰ দৰে লেতেৰা। গতিকে এতিয়াৰ পৰা হৰকান্তৰ দোকানত গ'লে কেৱল 2 টকীয়া কলগেট কিনিবা। আৰে এইখনৰ পাৱাৰ দেখা নাইতো, গোটেই নলবাৰী ৰাতি ফিদা। বাদ দি কেলা এইখন লৈ যা, গোটেই যোৰহাটৰ ছোৱালী বলিয়া। তহঁতৰ কথা এইখন লৈ যা না, গোটেই গুৱাহাটীৰ ছোৱালী লাভ মাৰি উঠিব। এইখনত এতিয়া যাক উঠাম না, তাই ইনষ্টাগ্ৰামৰ মডেল। আৰে মই টিকটকত পুৰা 60টা ফলোৱাৰ্ছ থকা হাপীৰ লগত ফুৰবা যাম। ভাল নেকি কেলা? টিকটকত 60টা ফলোৱাৰ্ছ ভাতৰ লগত পানী খোৱাৰ নিচিনা। আৰে মোৰ বাচন্তি ভাল শক্তি কিন্তু মোৰো আছে। জয় বাল্টিলত জোকাৰ কিমান জোচ দেখাই দিওঁ ভাল। এটা কথা, ইহঁতে ভাবি আছে বাইক থাকিলে ছোৱালী পতেই বুলি, কিন্তু অসমৰ ছোৱালী ইহঁতৰ মতে টকামেই। লাগিলে দাড়ি পকি যাক, চুলি সৰি যাক। বহুত গৰম, মানে ঘৰত এচি আছে নেকি? বাল এচি নালগে দে, ফেন হ'ব না? কাৰেণ্ট নাই। কিন্তু তই চিন্তা কৰিব নালাগে, মোৰ লগত এটা বস্তু আছে। মানে মানুহৰ লগত খাবৰ কাৰণে এইটো হজমোলা আনি থৈছিলো। কেনে বতা লাগছি? উৰুৱাই লৈ গ'ল তো। তই মস্ত ফাল্টু বাল। কেনাই লাগিল? যা, মই সদায় আহিম। মুণ্ডা চিঙি দিম। এটাই কথা কৈছো তোমাক, দাদাগিৰি কৰি কথা নকবা। ডেট হৈ যাবা ইয়াতে। মই টিউচন হ'ব পাৰো, চিঙি দিম মুণ্ডা। ভিডিঅ'টো যদি ভাল লাগিল চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।